ভালকে মাৰি দিয়ক দেই, হাতে চাতে লাগিব চাবি। মাৰিছো চবতে মাৰি আছে। নন্দিনী বাইদেউ কি কৰি আছে? বিয়া খাব নাযায় নি? তইহে আছো না, অকলে যাবলৈ আহিলি। বিয়া খাবলৈ আকৌ 2 তাৰিখে পঞ্চায়তৰ গাঁৱৰ মিটিং আছে নহয়, নাজানো নেকি? নেজানো নহয় বাইদেউ, বিয়া খাব ওলাই আহিলো। আছে নহয়, এই সাধাৰণ সভা এখন দিছে নহয়, বিহু মঞ্চত সজাগতা সভা আছে। তালৈ বল। তই বিয়া খাবলৈ নহ'লে বা ডাইৰেক্ট মিটিঙত শুনি লগে বল। মিটিঙকে যাওঁ। হ'ল বাইদেউ হ'ল। এখন আছে লগাই বিয়া খাব নাযাওঁ বাইদেউ। তোমালোকে কেলে স্কুললৈ যোৱা সময় নাই? এতিয়া স্কুল ছুটি দিলে জানো? নাই দিয়া নহয়। এহেঁতি কাহানি স্কুল আহিলক, আপুনি নাজানে নি? এহেঁতি লোকৰ ঘৰত কামহে কৰে। বহুত স্কুল বন্ধ কৰিলে নহয়, মাহঁতে কিয় পঠিয়াইছে বাৰু? তোমালোকে কেলে স্কুল নাই যোৱা? ব'লা ব'লা মিটিং আছে তাতে শুনিবা ব'ল। আজিৰ পৰা কাম কৰিব নালাগে আৰু দেই। কাম সভাত চব আহিবি আকৌ দেই, তহঁতি নহাকে নাথাকিবি আকৌ। নেপাওঁ এতিয়া বিয়া খাবলৈ আহিছে, আপোনালোকক সুস্থ দেখি কাৰণেহে যে বাইদেউসকল পালেহি নে? এইফালে বহা তোমালোকে। দেখিছে নে বাৰু? এই ছোৱালীকেইজনী এতিয়া স্কুল নেই লোকৰ ঘৰত কাম কৰিবলগীয়া হৈছে। ইহঁতৰ মাক আছে নেকি বাৰু ইয়াত? ছোৱালীকেইজনী কেলে আপুনি স্কুল নপঠিয়ায়? স্কুল যোৱাৰ কথা কৈছা? খাবলৈ চাউল নাই, পঢ়িবলৈ দিবলৈ ক্লাছ চেণ্টাৰটো নাই, লাইটৰ ব্যৱস্থা এটাও নাই, কিতাপ পত্ৰও নাই। কেনেকেনো মই তাহাঁতক স্কুললৈ পঠিয়াওঁ? ইমান মৰম লগা ছোৱালীকেইজনী চৰকাৰে ধেৰ সুবিধা দিছে, এনেকে মিটিঙে নালাগে আহিলেহে গম পাব। এতিয়া বাইদেউহেঁতে চব ক'ব আজি সভাত, আপোনালোকে শুনি যাব। আমিনো কি জানো? আমি লোকৰ ঘৰে কাম কৰিহে ফুৰোঁ, নেজানো নহয়। ক'ৰবাত সভা দিলেও আমি যাব নোৱাৰোঁ, কাৰণ কাম কৰিবলৈ নগ'লে আমি আকৌ খাবলৈও নাপাওঁ। চৰকাৰে ইমান সুবিধা দিছে বুলি গম পোৱাই নাই। শিশু এতিয়া অপৰাধ নহয়। ইহঁতক এতিয়া সৰু সৰু ল'ৰা ছোৱালী, ইহঁতৰ ভৱিষ্যত আছে। ইহঁতক যদি এতিয়া লোকৰ ঘৰত কাম কৰিব লগায়, ইহঁতি কেনেকৈ নিজৰ ভৱিষ্যতটো উজ্জ্বল কৰিব? এনেকুৱা ভুল নকৰিব আপুনি। হ'ব এবাৰ পাওঁ আইহঁতো, তহঁতি কিজনী আৰু স্কুললৈকে যাবি দেই। বাইদেউ দেখিলে নে? কাম কৰিবলৈ নালাগে আৰু। এতিয়া এওঁলোকৰ কাম কৰিব নহয়, এওঁলোক এতিয়া শিশু শ্ৰমিক হৈ আছে, শিশু শ্ৰমিকক কামত লগাব নালাগে নহয়। এহেঁতৰ এতিয়া পঢ়াৰ বয়স, স্কুললৈ পঠিয়াব লাগে। এতিয়া আকৌ ইহঁতক পুনৰ স্কুললৈ আমি পুনৰ স্কুলত নাম লগাই দিব লাগিব। লাগিব। আজি আপোনালোকৰ এই সজাগতা সভাখন কিয় দিছে আপোনালোকে গম পাইছেনে? অহা 2 অক্টোবৰত পঞ্চায়তত গাঁও সভা অনুষ্ঠিত হ'ব। সেই গাঁও সভাত আপোনালোক সকলোৱে অংশগ্ৰহণ কৰিব লাগিব। প্ৰতিটো গোটৰ সদস্যাই আপোনালোকৰ নিজৰ যিখিনি প্ৰাপ্য অধিকাৰ পঞ্চায়তৰ পৰা, সেই অধিকাৰখিনি পাবলৈ হ'লে আপোনালোকে এই এনেকুৱা এখন ফৰ্মত আপোনালোকৰ গোটেই কথাখিনি লিখি ৱাৰ্ড কমিটিত জমা কৰিব লাগিব। ইয়াত আছে আপোনালোকৰ প্ৰথম লিখিব লাগিব জিলা, উন্নয়ন খণ্ড, গাঁও পঞ্চায়ত, গাঁও, ৱাৰ্ড, আত্মসহায়ক গোটটোৰ নাম, গোটৰ অন্তৰ্ভুক্ত পৰিয়ালৰ সংখ্যা, গোটটোৰ যিকোনো এগৰাকী সদস্যাৰ নাম আৰু যোগাযোগ নম্বৰটো ইয়াত প্ৰথমে লিখি ল'ব। তাৰ পাছত লিখিব আপোনালোকৰ ঘৰত কোনোবাই বৃদ্ধ পেঞ্চন পাবলগীয়া আছে নেকি? যদি আছে তেতিয়াহ'লে এইফালে লিখিব আত্মসহায়ক গোটটোৰ সদস্যাগৰাকীৰ নাম আৰু ইফালে লিখিব কোনে বৃদ্ধ পেঞ্চন পাব লাগে। ঠিক তেনেকৈ বিধৱা পেঞ্চনো আছে, শাৰীৰিকভাৱে অক্ষমতাৰ পেঞ্চনো আছে আৰু অন্যান্য পেঞ্চনো আছে। তাৰ পাছত আছে কোনোবাই যদি জব কাৰ্ড পোৱা নাই, আপোনালোকৰ এতিয়াও কোনোবাই জব কাৰ্ড পাবলৈ বাকী আছে নেকি? আছেনে সকলোৱে জব কাৰ্ড? যদি কাৰোবাৰ নাই তেতিয়াহ'লে এইফালে সদস্যাগৰাকীৰ নাম লিখিব আৰু এইফালে জব কাৰ্ড, ৰেচন কাৰ্ড, কাৰ কি নাই আৰু উজ্জ্বলা যোজনা জানিছেনে? যিটো আপোনালোকৰ গেছটো আকৌ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাটো, সেই আঁচনিটো এইবোৰ কোনে কি পোৱা নাই, অনামৰ ব্যৱস্থা, ব্যক্তিগত অনামৰ ব্যৱস্থা, সকলোখিনি ইয়াত আপোনালোকে কোনে কি পোৱা নাই লিখি, আৰু ইয়াত বহুতখিনি কামৰ কথা আছে। মই এইখিনি আপোনালোকক কৈ গৈছোঁ। ব্যক্তিগত কাৰ্যৰ ভিতৰত আপোনালোকৰ
চালি লাগে সেইখিনি ভৰাব, হাঁহ কুকুৰা পালনৰ কাৰণে গঁৰাল লাগে যদি সেইখিনি ভৰাব। ইয়াত প্ৰতিটো বস্তুৱে ভাগ ভাগকৈ দিয়া আছে। কোনোবাই যদি কেঁচু সাৰ উৎপাদন কৰিম বুলি ভাবিছে কেঁচু সাৰৰ ঠাইতো ইয়াত আপোনাৰ নামটো ভৰাব। কাৰোবাৰ যদি বিজুলী বাতি নাই তেখেতৰ নামটো ভৰাব, খোৱা পানীত ভৰাব। তাৰপিছত আৰু অন্যান্য কিবা যদি পাবলগীয়া আছে সেইখিনি গোটেইখিনি আপোনালোকে এই ফৰ্মখনত ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যিখন ৱাৰ্ডৰ মিটিং হ'ব, ৱাৰ্ডৰ মিটিংখনত আপোনালোকে প্ৰতিটো গোটৰ সদস্যাই এখন ফিল আপ কৰি ৱাৰ্ড সভাত জমা দিব। ৱাৰ্ড সভাত জমা দিয়াৰ পাছত আপোনালোকৰ সেইখন গাঁও সভা মিটিঙলৈ গাঁও সভালৈ মানে পাছ হৈ আহিব। এতিয়া আপোনালোকে বুজি পালেনে কথাবিলাক? এই ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকে ৱাৰ্ডত জমা দিব লাগিব। ৱাৰ্ডত জমা দিব লাগিব। ৱাৰ্ডৰ যোগেদি গাঁও সভালৈ ৱাৰ্ডৰ যোগেদি গাঁও সভালৈ আহিব। বাইদেউ এতিয়া কিমান তাৰিখে হ'ব? 2 অক্টোবৰ তাৰিখে। 2 অক্টোবৰত আপোনালোকে মনত ৰাখিব আৰু 2 অক্টোবৰ দিনাখন সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰিব। তাৰপাছত আহিব দেই মিটিঙলৈ খাবলৈ আহিব। আপোনালোকৰ যিখিনি অভাৱ অভিযোগ আছে গোটেইখিনি আপোনালোকে ইয়াত ফিল আপ কৰি দিলেহে গম পাব কাৰ কি আছে কি নাই, হয় নহয় বাৰু? প্ৰতিটো কথা আপোনালোকে কি কৰিব লাগিব? লেট্ৰিন নাইকিয়াটো ইয়াত অনাময় শৌচাগাৰ বুলি এঠাইত লিখা আছে নহয়, তাত আপোনাৰ নামটো লিখি ইয়াত ফিল আপ কৰি দিলেই হ'ব। তাৰপাছত আৰু এতিয়া আমাৰ মাজত এলাৰ্জি কংকনা বাইদেউ আছে। কংকনা বাইদেউ আপোনালোকক আৰু এই 2 অক্টোবৰ গাঁও সভাৰ বিষয়ে অকণমান বহলাই হ'ব। ইয়াকে কৈ মোৰ চমু বক্তব্য সকলোকে নমস্কাৰ। নমস্কাৰ। মই মৰিধল পঞ্চায়তৰ স্থানীয় সমাজ ব্যক্তি। আজি এই সজাগতা সভাখন দিয়া হৈছে গাঁও সভাৰ ওপৰত PRI-CBO কনভাৰ্জেন্স প্ৰজেক্টৰ জৰিয়তে 2 অক্টোবৰত গাঁও সভাৰ কাৰণে আমি এতিয়া কিখিনি কৰিব লাগিব, কেনেকুৱা আঁচনি আছে এই বিষয়ে আপোনালোকক আজি জনাবলৈ আজি গাঁও সভাখন দিয়া হৈছে। আপোনালোকে ইমান কামৰ মাজতো যে আজি আহি এই সভালৈ অংশগ্ৰহণ কৰিবলৈ আহিছে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এতিয়া 3টা হেৰিয়ৰ ওপৰত দিছিলে, নিৰক্ষৰতা আৰু যাৰ যাৰ বিদ্যুৎ নাই সেই তাৰ ওপৰত, আৰু যিবিলাক আধাতে স্কুল এৰিছে সেই ল'ৰা ছোৱালীবিলাকৰ ওপৰত আমাক তালিকা বনাব দিছে। এতিয়া এই ইমান সৰু সৰু ছোৱালী দুজনী আধাতে স্কুল এৰি পিনে লোকৰ ঘৰে কাম কৰি দিছে, এইটো জানো উচিত হৈছে? এতিয়া ইহঁতক আমি আকৌ পুনৰ নামভৰ্তি কৰিব লাগিব। এতিয়া ইহঁতৰ নামৰ তালিকা আমি গাঁও সভা পঞ্চায়তত দিব লাগিব, আবেদন দিব লাগিব যে এই ল'ৰা ছোৱালীবোৰক পুনৰ আকৌ স্কুলত নামভৰ্তি কৰি দিয়ক। নিৰক্ষৰ মহিলা, যিবিলাক মহিলা এতিয়া আমাৰ গোটৰ মাজতে বহুত সদস্য আছে যিবিলাকে নিজৰ নামটোহে কোনোমতে লিখিব পাৰে, গাঁওখনৰ নাম গোটৰ নাম সেইবোৰতো নাজানে লিখিবলৈ। সেই তেওঁলোককো সাক্ষৰতা অভিযানৰ যোগেদি এই নজনা মানুহবিলাকক চহী মাৰিব শিকোৱাৰ উপৰিও সিহঁতক সাক্ষৰ কৰি আমাৰ এখন ধুনীয়া আদৰ্শ গাঁও হিচাপে পৰিণত কৰিব লাগিব। সেইকাৰণে আমি গাঁও সভাত এই বিষয়টোৰ ওপৰতো আমি আবেদন দিব লাগিব। এতিয়া ক'লে এই বাইদেউগৰাকীয়ে এই বিজুলীৰ অভাৱত এতিয়া ল'ৰা পঢ়িব নোৱাৰে, কিতাপ পত্ৰ নাই, লোকৰ ঘৰত হাজিৰা কৰিবলগীয়া হৈছে। যাৰ এতিয়া বিদ্যুতৰ অভাৱ তেওঁলোকেও এখন ধুনীয়াকৈ লিষ্ট বনাই আমি এতিয়া সেইবিলাক কৰিছোঁ। সেইবোৰ এতিয়া আমি গাঁও সভাত আবেদন দিম। এতিয়া লাইনৰ অভাৱৰ কাৰণে ল'ৰা ছোৱালীয়ে ৰাতি কিতাপ পঢ়িব নোৱাৰে, সেই তেনেকুৱা হৈছে। যাৰ এতিয়া লেট্ৰিন নাই আৰু দমকল নাই বা পেঞ্চন পোৱা নাই, এতিয়া যিসকলে বৃদ্ধ পেঞ্চন পাইছে তেওঁলোকেতো গোটত থাকিব নোৱাৰিব। পেঞ্চন পোৱা মানুহেতো এতিয়া গোটত কাম কৰিব পাৰিব জানো? লোন চোন লৈ পিনে তেওঁলোকেতো নোৱাৰে কৰিবলৈ। সেইটো কাৰণে এতিয়া বৃদ্ধ পেঞ্চন পোৱা মানুহবিলাকে গোটৰ পৰা ওলাব লাগিব। আৰু এতিয়া ৱাৰ্ড ৱাইজত প্ৰতিটো ৱাৰ্ডতে এতিয়া ৱাৰ্ড লেভেল কমিটি পাতি দিছে, প্ৰতিটো ৱাৰ্ডতে 10জনকৈ মেম্বাৰ দিছে। এতিয়া ৱাৰ্ড মেম্বাৰ থাকিব, 2জন NGO মানুহ থাকিব, SSG মেম্বাৰ 5জন দিছে প্ৰতিটো ৱাৰ্ডতে, আকৌ 2জন ৰেকৰ্ড কিপাৰ থাকিব। এই 10জন মানুহ লগ লাগি প্ৰতিটো ৱাৰ্ড ৱাইজত এতিয়া যাৰ যি অসুবিধা সেইটো বনাই আনিব। বনাই অনাৰ পিছত পঞ্চায়তত জমা দিয়াৰ পিছত পঞ্চায়তে আকৌ
এবছৰৰ কাৰণে DSR এখন প্ৰস্তুত কৰিব। সেই DSRখনত অন্তৰ্ভুক্ত হৈ থাকিলেহে আপোনালোকে সুবিধাবোৰ গ্ৰহণ কৰিব পাৰিব। আৰু এতিয়া আমাৰ PRCBO কনভাৰ্জেঞ্চ প্ৰজেক্টটো কামবোৰ কৰি যাবৰ কাৰণে আমাৰ এতিয়া পঞ্চায়তৰ বাইদেউহঁতে ছাৰহঁতে আমাক যথেষ্ট সহায় কৰিছে। প্ৰতিটো ক্ষেত্ৰতে আমাক সুবিধাবিলাক বা কিবা মিটিং হৈছে আমাক খবৰ দিছে। GPPFT এখন কমিটি বনাইছে, তাতো আমাক অন্তৰ্ভুক্ত কৰিছে। আমি তাত দুদিনীয়া ট্ৰেইনিং দিছোঁ। এতিয়া পঞ্চায়তৰ বাইদেউ প্ৰেচিডেণ্ট বাইদেউহঁতে আমাক যথেষ্টখিনি সহায় কৰিছে। এতিয়া আপোনালোকে প্ৰতিটো ৱাইজত হৈ পিনে সেই বস্তুখিনি তালিকাখিনি দিব লাগিব। আৰু গাঁওসকলে আপোনালোকে নহাকৈ নাথাকিব। প্ৰতিগৰাকী সদস্যাই এতিয়া নিজৰ নিজৰ সুবিধা ল'ব পাৰিব। আমাৰ গাঁও আমাৰ আঁচনিৰ জৰিয়তে আমি নিজে আমাৰ আঁচনি বাছনি কৰিব লাগিব, হয় নহয়? অঁ, এতিয়া আমাৰ গাঁও আমাৰ আঁচনিৰ যোগেদি আঁচনি বাছনি কৰিব লাগিব। আৰু বাইদেউ আপুনি এই ছোৱালীকেইজনী স্কুললৈ নপঠিয়াকৈ নাথাকিব। নাথাকো, মোৰ ভুল ভাগিছে আৰু মই তাহাঁতক সদায় স্কুললৈকে পঠিয়াম। অঁ, স্কুল পঠিয়াব লাগিব। প্ৰেচিডেণ্ট বাইদেউ দুআষাৰ কওক। আমাৰ এতিয়া প্ৰেচিডেণ্ট বাইদেউ দুআষাৰ কৈ পিনে আমাৰ আপোনালোকৰ গাঁৱৰ পৰা হেৰি কৰিব পাৰিম আৰু এতিয়া গাঁও সভা সজাগতা সভাহে দিয়া হৈছে আৰু এতিয়া আহক এতিয়া প্ৰেচিডেণ্ট বাইদেউ মই সমূহ বক্তব্য সামৰণি মাৰিছোঁ দেই। সকলোলৈ মোৰ নমস্কাৰ। মই এতিয়া আপোনালোককনো কি ক'ম, এতিয়া আমাৰ CRP বাইদেৱে ক'লেই আৰু আমাৰ স্থানীয় সমল ব্যক্তি কংকনা দেৱী আপোনালোকক সকলো কথা জ্ঞাত হৈছে চাগে আপোনালোকৰ ন, সকলো কথা জনাইছে যেতিয়া এতিয়া সকলোৱে গাঁও সভাৰ মিটিঙলৈ আহিব লাগিব আৰু সকলোৱে নিজৰ নিজৰ প্ৰয়োজনীয়তাবোৰ তাত মানে দাখিল কৰিব। ধৰক যিখন আমাক এতিয়া কাগজ দিছে সেই তাত আপোনালোকে লিপিবদ্ধ কৰি চববোৰ মানে প্ৰতিটো গোটৰ পৰা প্ৰতি ঘৰকে কাৰ কাৰ কি প্ৰয়োজনীয়তা সেইখিনি আপোনালোকে তাত জমা দিব লাগিব। গম পাইছে নহয়? সকলোৱে সকলো হা গম পাইছে ন? এতিয়া মই কিবা ক'ব লাগিব বাকী থাকিলে জানো? অঁ, হ'ব তেনেহ'লে। এতিয়া আমাৰ সভানেত্ৰী বাইদেউ আৰু এতিয়া এইখিনিতে মই মোৰ ফালৰ পৰা আমাৰ জীৱিকা সখী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ বহুতো সহায় কৰিছে। আমি ফিল্ডত যোৱাৰ ক্ষেত্ৰত আমাৰ বেংক নৃত্য বাইদেউ দীপালী বাইদেউ তেওঁ যথেষ্ট সহায় কৰিছে। এইখিনিতে আজি আপোনালোকৰ আগত সুবিধা পাওঁতে মই কৈছোঁ যে MBK বাইদেউ আৰু পশু সখী বাইদেউ মোক যথেষ্টখিনি সহায় কৰিছে। তেওঁলোকলৈও মই ধন্যবাদ জ্ঞাপন কৰি আজি এই সভাখন ইমানতে বন্ধ বুলি ঘোষণা কৰিছোঁ।